এয়া হ'ল আমাৰ গাঁৱৰ ৰাতিপুৱা। এয়া গছডাল দেখিছে, এই গছডাল মোৰ বিৰাটেই প্ৰিয়, কাৰণ এই নদীৰ পাৰটো প্ৰায় উকা, এডালো গছ নাই প্ৰায়, আৰু ইয়াতে এই এডাল গছ এনেকৈ থিয় হৈ আছে। যোৱা 3 বছৰৰ পৰা নদীৰ পাৰটো এইখিনিতে আছে। এইখিনি গৰাখহনীয়া হোৱা নাই যিহেতু, সেয়েহেতেকো এই গছডাল ইয়াতে আছে। তো মই 3 বছৰত 2বাৰ আহিলোঁ, আৰু এই গছডাল দেখি প্ৰায় মনটো কিবা শান্তি এটা পাওঁ মই, কাৰণ এনেকুৱা উকা পৰিৱেশত এনেকুৱা এডাল গছ দেখি মোৰ এনেকুৱা লাগে যেন মই কিবা এটা হোপ জীৱনৰ পৰা বিচাৰি পাওঁ, যে ক'ৰবাত জীৱনত কেতিয়াবা উকা লাগিলে ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা আশাৰ ৰেঙনি বুলি যে কয় থাকে, আমি পাওঁ বিচাৰিলে। তো এই গছডাল দেখি মোৰ সেই কথাখিনি মনত পৰে, আৰু সদায় মোক এই গছডালে প্ৰেৰণা দিয়ে। তো 3 বছৰৰ পৰা মই এই গছডালৰ পৰা প্ৰেৰণা পাই আছোঁ। আশা কৰোঁ ভৱিষ্যতেও এই গছডাল থাকিব, নদীৰ গৰাখহনীয়া বন্ধ হ'ব, ইয়াৰে দুখীয়া মানুহৰ যি যন্ত্ৰণা প্ৰতি বছৰে এই আমাৰ ব্ৰহ্মপুত্ৰ নদীয়ে দিয়ে, সেইটো যাতে বন্ধ হয়। তো এয়াই কামনা থাকিলে। তো এয়া হ'ল পৰিৱেশ ৰাতিপুৱাৰ। এয়া সৰিয়হ খেতি। এতিয়া ৰাতিপুৱাইছে, ৰ'দ অকণমান ওপৰত উঠিছে এতিয়া সূৰ্যটো। তো ইফালে ঘৰ আছে, আৰু ঘৰৰ চাৰিওফালে কলৰ গছ। তো এইখিনিতে উকা খেতি এতিয়ালৈকে ইয়াতে একো কৰা নাই, কৰিব চাগে, কেতিয়া কৰিব কি কৰিব নাজানো মই। এয়া ধুনীয়া এটা পৰিৱেশ ৰাতিপুৱাৰ, আৰু ইফালে কুকুৰে খেলি আছে, আৰু ইয়াতে এয়া বাঁহৰ গছ কেইডালমান আৰু শিমুলৰ গছ এডাল আছে, আৰু একেবাৰে এয়া হ'ল নদীৰ পাৰ। তো গৰাখহনীয়া যোৱা বছৰ হৈছে যদিও এইটো ছাইডত হোৱা নাই। মই যিখন স্কুলত পঢ়িছিলোঁ ক্লাছ 9 আৰু 10, সেই আমাৰ স্কুলখনৰ পৰা প্ৰায় 1 কিলোমিটাৰমান আঁতৰত আছিলে নদী। তাৰ পৰা এতিয়া আমাৰ একেবাৰে স্কুল একেবাৰে পাৰত এতিয়া। তো গৰাখহনীয়াৰ সময়ত স্কুলখন ছেফটিৰ কাৰণে তাতে জিঅ' বেগৰ ব্যৱস্থা কৰিছিলে, বহুত ততালিয়াকৈ কৰিছিলে কামটো। তো সেইকাৰণে আৰু সেইখিনিত গৰাখহনীয়া নহ'ল, তাতে বন্ধ হ'ল, আৰু লাহে লাহে পানীও কমি গৈ থাকিল, আৰু তেনেকৈ বৰ্তমান গৰাখহনীয়া নাই যিহেতু পানীৰ সোঁত কম। তো গৰাখহনীয়া সোঁত কমিলে পানীৰ স্তৰ যেতিয়া কমি যায় তেতিয়া কমি যায়, গৰাখহনীয়াও কমি যায়। মই লৈ যাম আপোনালোকক, মোৰ স্কুল মই দেখাম, য'ত মই ক্লাছ 9 আৰু 10 কমপ্লিট কৰিছোঁ সেইখন স্কুলৰ পৰা। আৰু সেইখন স্কুলত মই ক্লাছ 5ৰ পৰাই পঢ়িছিলোঁ, যদিও সেইখন স্কুল তেতিয়া বৰ্তমান যি ঠাইত আছে সেই ঠাইডোখৰত নাছিলে। তেতিয়া সেই নদীৰ মাজত, এতিয়া মইতো ক'ব নোৱাৰিম কোনখিনি এৰিয়াত আছিলে ঠিক, কিন্তু ইয়াৰ পৰা মোটামুটি 5-6 কিলোমিটাৰ বেছি হ'ব, মোটামুটি 10 কিলোমিটাৰমান চাগে হ'ব ইয়াৰ পৰা, মই য'ত এতিয়া থিয় হৈ আছোঁ। আৰু এই সন্মুখত যি বালিচৰ দেখা পাই আছে, তাৰো আৰু সিফালে যাব লাগিব। তো ইমান আঁতৰত আছিলে, তাৰ পৰা আনি পেলাই ইয়াতে স্কুলখন আনিলে। অনাৰ পিছত এতিয়া আকৌ গৰাখহনীয়া মাটি খহাই এতিয়া আকৌ সেই স্কুল আহি পালে। তো মই ক্লাছ 8লৈকে তাতে পঢ়িছিলোঁ, আৰু ইয়াতে আহি পেলাই 9 আৰু 10 পঢ়িছোঁ। তো মই আপোনালোকক সেই আমাৰ স্কুলখনত লৈ যাম। এতিয়া ৰাতিপুৱাইছে, চৰাই চিৰিকটিৰ মাত শুনা পাই আছে, কুকুৰে খেলি আছে,
তো এয়াই হ'ল গাঁৱৰ পৰিৱেশ আৰু এই মাটিত খেলি ডাঙৰ দীঘল হৈছোঁ। সেইকাৰণে মই সদায় গাঁৱে ভাল পাওঁ, নদী ভাল পাওঁ, চৰ চাপৰি ভাল পাওঁ, ইয়াৰে মানুহ ভাল পাওঁ। খুব সহজ সৰল মানুহে যি কওক নকওক মই সেইবোৰলৈ কেয়াৰ নকৰোঁ। বাট মানুহ হয়। বিভিন্ন জেগাত গ'লোঁ, এতিয়া বহুত মানুহে নাগালেণ্ডত, অৰুণাচলত, মণিপুৰ আদি কৰি ট্ৰাইবেল এৰিয়াত গ'লে বহুত মানুহে ভয় কৰে, বহুত কথা কয়। কিন্তু ভাল বেয়া সমাজৰ প্ৰতিটো জাতি জনগোষ্ঠীতে ভালো আছে বেয়াও আছে মানুহ। তো ভাল বেয়াৰ যিটো অংক সেইটো ভাল বেয়াতে থাকে। সেইটো জাতিগতভাৱে কোনো বেয়া বা ভাল নাথাকে। সেয়া মানুহৰ পাৰ্চনেল ক্ষেত্ৰত কোনোবাই ভাল আৰু বেয়া হ'ব পাৰে। তো ইয়াৰে মানুহ বিৰাট সহজ সৰল গাঁৱৰ মানুহ। জীৱিকা এওঁলোকৰ বেছিভাগ মাছমৰীয়া, খেতি কৰা, চাকৰি বাকৰি নাই, পঢ়া শুনা কৰা ল'ৰা ছোৱালীবোৰো। তেওঁলোকে কোনোবাই দোকান পাট এইবোৰ কৰে, মেঘালয়ত গৈ কাম কৰে। কিছুমান গুৱাহাটীত যায়, বেছি দুখীয়াবোৰ গুৱাহাটীত গৈ পেলাই দিন হাজিৰা কৰি নিজৰ পৰিয়ালটোক পোহপাল দিয়ে। এনেকৈ জীৱন নিৰ্বাহ হয়। আৰু প্ৰতি বছৰে যেতিয়া গৰাখহনীয়াৰ কবলত পৰি মানুহৰ ঘৰ প্ৰতি বছৰে ইয়াৰ পৰা টানি টানি বেলেগ জেগাত, তাৰ পৰা টানি অমুক জেগাত, এনেকৈ এওঁলোকৰ স্থায়ী ঠিকনা বুলি এতিয়া ক'বই নোৱাৰি। তো এয়াই হৈছে জীৱন। তথাপিওতো আশা এটা থাকে, প্ৰতি বছৰে মানুহে আশা কৰে, নদীৰ পাৰত আহি চাই নদী কি অৱস্থাত আছে। প্ৰতি বছৰে আশা কৰে যে গৰাখহনীয়া বন্ধ হ'ব, এই বন্ধ হ'ব। কিন্তু যেতিয়াই এনেকুৱাকৈ এয়া সন্মুখত চৰ যেতিয়া পৰিব, ইয়াৰে যিটো চাইন, যিডোখৰ ঠাইৰ সন্মুখত চৰ পৰে তাৰ অপজিট চাইডে নদীৰ পানী যেতিয়া বাঢ়িব, তেতিয়া গৰাখহনীয়া একদম সেই চৰৰ অপজিট ঠাইখিনিত সেই গৰাখহনীয়া হয়। ইয়াৰে চাইণ্টিফিক ৰিজন সেইটোৱে, কাৰণ তাতে যিহেতু চৰ আছে, পানীৰ সোঁতটো সিফালে যাব নোৱাৰে আৰু সোঁতটো এইটো পাৰত সোঁতটো বেছি পৰে আৰু সেই সোঁতত গৰাখহনীয়াৰ কবলটো বেছি পৰে। চ' আজিলৈ ইমানতে ৰাখিছোঁ। আশা কৰোঁ মোৰ এই গাঁও আৰু এই গাঁৱৰ পৰিৱেশ চাই পেলাই আপোনালোকৰ ভাল লাগিলে। আৰু যদি ভাল লাগে জনাব, বেয়া লাগিলেও জনাব। আৰু এয়া অসমৰে এটা অবিচ্ছেদ্য অংগ। গতিকে আই প্ৰাউড অফ দিছ পাৰ্ট অফ আছাম। আৰু কোনোবাই যদি আহিব খোজে, ঠাণ্ডাৰ বতৰত ইয়াতে আহিলে পিকনিক স্পট ভাল। এই চৰচাপৰিবোৰত গৈ পেলাই আপোনালোকে পিকনিক কৰিব পাৰিব। গাইডেঞ্চ লাগিলে মই আপোনালোকক প্ৰভাইড কৰিব পাৰিম। চ' এনিৱে আজিলৈ ৰাখিছোঁ। ভিডিঅ' ভাল লাগিলে কমেণ্টত জনাব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ। লগ পাম আকৌ।